বিয়া পাতি মোৰ জ্বালা কালা আৰু বিয়া নাপাতং কেলা এইগিলাখান কথা ভাবি মই আহি পালো আমাৰ নতুন বস্তিত। এইটো হ'ল আমাৰ নতুন বস্তি, ঘৰ আছে মানুহ নাই। নতুন বস্তিত মোৰ আহা কাৰণ হ'ল মই এতিয়া নাৰিকল পাৰবা আছো। এতিয়া পাৰং কেন কৰি তাকে ভাবি মোৰ মাথা খোজাই গেছি। ভাবি চিন্তি মই অস্ত্ৰ ঘৰত গিলুং বা আনবা তিৰিটো এই জিপ্ৰে বিলাকত নাৰিকল খোৱা মাথা মাৰছি। বেলেগৰ পৰা বা আনি কিবাকে চুজি দুটা নাৰিকল পাৰলো। নাৰিকল কিন্তু দুটা পাৰলো, পানী আছে না নাই একো গমেই নাপালো। নাৰিকল দুটা আনি মোৰ ধৈৰ্য নহল, দাও আৰু পিৰা লৈ আহি পিছফালে একদম কাটবা কাৰণে বহি গেলো। নাৰিকলটো কাটি থাকোঁতে মই ভাবাই নাছিলো এতিয়া যে পানী আছে, কিন্তু চালো যে বাপ্পা দংকলৰ দৰে হলহলাই পানী হলবা ধৰিছে। পানীখিনি ওলাই মই নাৰিকলটো ফালে চালো 31 তাৰিখে এপ্ৰিল ফুল হৈ গেল। যাৰ কাৰণে নাৰিকল আনিছিল তাৰ কাৰণে মাথাই নামালো, আগতে মই নিজে খাই ললো। ৰাতিবিলাক সময়ত তিৰিটোক লৈ গিলো কাৰ্যালয়ৰ ফালে ওলাই। কাৰ্যালয়ত আহি পালো আৰু ইপিনে মাছ মৰা নৃত্যৰ আখৰা চলি থকা দেখিলো। বতৰটো ডাৱৰীয়া কৰাৰ কাৰণে সোনকালে ঘৰলৈ আহিলো। 10টা বজাত ডিউটি আছে, 9টাতে আৰু ঘৰতে হ'ল। ফটাফট যাং দুটামান ভাত খাং। চলো ভাত চাত খালো, বাইক ষ্টাৰ্ট কৰলো, লাহে লাহে একলাই ডিউটি লৈ বুলি ওলালো। তো ফাইনেলি আহি মই কুমাৰিকাটা পালো আৰু মোক পিক আপ কৰবা আহা গাড়ীখন ৰখিলো। কিছু সময়ৰ পিছত গাইছ আহি গেল পিক আপ কৰা গাড়ী। টি টাইম হোৱা কাৰণে উঠলো লৰালৰি। তো ফাইনেলি গাইছ আহি পালো ডিউটিৰ আৰু মই ক'ত আছে চাওক, ভূটান। তো আজি মোৰ ডিউটি ইয়াতে বৰ্তমান বাজিছে 10:30। বৰ্তমান মানুহজনো কোনো নাই, ডিউটি ষ্টাৰ্ট। চলো এতিয়া বাজিল গাইছ ৰাতিৰ 1:30। চাওক কেনেকুৱা পৰিৱেশ, বৰ্তমান বম বৰষুণ, ছাতা লৈ ডিউটি কৰি আছো। চকুটুকু ৰঙা পৰি গেছি গাইছ, খুমটি লাগছে। মই হ'ল ৰাতিৰ 1:30। আজিলৈ ৰাখিছো, বাই বাই।